আহিব সেই সময় সঁচাকে জানো আহিব। হাই এভৰিৱান, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি হৈছে বৃহস্পতিবাৰ আৰু আজি গৈ আছোঁ শুৱালকুছিলৈ এতিয়া, আৰু গুৱাহাটীৰ পৰাই গৈ আছোঁ। আৰু আপোনালোকক দেখুৱাম কি কাৰণতনো আজি শুৱালকুছিত যাই আছোঁ, আৰু যাম কাপোৰৰ এটা কামতে, আৰু আপোনালোকক দেখুৱাই থাকিম যিমান পাৰোঁ। তেতিয়াহ'লে বলক এতিয়া গৈ থাকোঁ। আৰু এয়া পালোঁ জালুকবাৰী, আৰু এতিয়া আমি সাজু হৈ দদৰা হৈ শিঙিমাৰি হৈ যাম। আৰু জালুকবাৰীৰ পৰা শুৱালকুছিলৈ 27 কিলোমিটাৰ দেখুৱাই আছে চাওকচোন। আৰু বেছি সময় নালাগে, প্ৰায় আধা ঘণ্টা 1 ঘণ্টাৰ পিছত পাই যাম। আৰু শৰাইঘাট ব্ৰিজ পাৰ হ'লোৱে, আৰু বেছি সময় নালাগে। আপোনালোককো লগত লৈ যাম, যিমান পাৰোঁ সিমান মই দেখুৱাবলৈ চেষ্টা কৰিম। তেতিয়াহ'লে বলক গৈ থাকোঁ। আৰু এতিয়া পালোঁ আমি আজ্ঞাথুৰি, আৰু এইখিনি ঠাই দেখিলে বহুতেই ভাল লাগে, কাৰণ ইয়াৰ পৰা ব্ৰহ্মপুত্ৰখন ইমান ধুনীয়াকৈ দেখা পায় ন, খুব ভাল লাগে ঠাইখিনি। আৰু ইয়াতে যিটো মন্দিৰ আছে, মন্দিৰটো সকলোৱে চিনিয়ে পাই চাগে, এইটো ছাইডৰ যোৱা মানুহে, নলবাৰী বৰপেটা ছাইড, আৰু ইয়াৰ গণেশ মন্দিৰটো। আৰু লাহে লাহে এতিয়া আমি আহি পালোঁ শিঙিমাৰি। এতিয়া আমি শিঙিমাৰিৰ পৰা এইফালে লেফ্ট ছাইডে যাব লাগিব, আৰু সেইফালে গ'লে চিধা গ'লে যাই পায় নলবাৰী সাজু। এইফালে আমি লেফ্ট ছাইডে যাব লাগিব। আৰু এয়া শিঙিমাৰি চক, আৰু এতিয়া শিঙিমাৰিৰ পৰা প্ৰায় 12 কিলোমিটাৰমান হ'ব। ইয়াতে চাইনবোৰ্ডতো 12 কিলোমিটাৰে লিখা আছে শুৱালকুছিলৈ। আৰু এইফালৰ ৰাস্তাটো ইমান ধুনীয়া বনাইছে নহয়, বহুত ধুনীয়া ৰাস্তা বনাইছে। এয়া মামাৰ সমষ্টি হয়তো, ধুনীয়া ৰাস্তা বনাইছে। আজিৰ পৰা প্ৰায় 2 বছৰমান আগত আহিছিলোঁ শুৱালকুছি, তেতিয়া এনেকুৱা ৰাস্তাটো ভালেই আছিল, কিন্তু এনেকুৱা নাছিল। আজিকালি বহুত ধুনীয়া হৈ গৈছে, 4 লাইন কৰি দিলে ৰাস্তাটো। আৰু ভালেই হৈছে শুৱালকুছিখনক সকলোৱে আহে, আৰু সকলোৱে আহিবও লাগে, কাৰণ সকলো আমাৰ পাট কাপোৰ, মুগাৰ কাপোৰ, অসমৰ বিখ্যাত পাট মুগা শুৱালকুছিত আছে, আৰু সকলোৱে আহিব লাগে। পাট মুগাৰ কাপোৰ বেলেগত কিনাতকৈ শুৱালকুছিত আহি কিনিলে মোৰ মতে বেছি ভাল বুলি মই ভাবোঁ। আৰু যিহেতু দোকানবোৰৰ মানুহে এনেকৈ চলি আছে, ঠাইখিনিৰ মানুহে, সেইকাৰণে আমাৰ মানুহখিনিক সহায় কৰিব লাগে। আৰু এতিয়া বলক যাই থাকোঁ। আৰু এয়া পালোঁ বংশৰ তিনিআলি, এইটো বংশৰ দৌল মণ্ডপ হয়, ইয়াতে দুৰ্গা পূজাও হয়। আৰু ইয়াৰ পৰা প্ৰায় 3-4 কিলোমিটাৰমান হ'ব শুৱালকুছিলৈ। আৰু এয়া লাহে লাহে আমি শুৱালকুছিৰ যিটো গেট হয় পাইছোঁ, আৰু এইফালে আছে বস্ত্ৰ উদ্যানখন। আৰু বস্ত্ৰ উদ্যানখন এতিয়া খোলা নাই, সুধিছিলোঁ। আৰু এয়া শুৱালকুছিলৈ স্বাগতম জনোৱা এইটো গেটখন, আৰু ইয়াৰ পৰা প্ৰায় 2 কিলোমিটাৰমান হ'ব। আৰু এতিয়া লাহে লাহে পালোঁ পাট মুগাৰ দোকানবিলাক। আৰু ইয়াতে আমাৰ এখন চিনাকি দোকান আছে, আজি 2 বছৰমান আগতে আহোঁতেও এইখনত দোকানতে বস্তু লৈছিলোঁ, আৰু আজিও মই এইখন দোকানতে আহিছোঁ। চিল্কালেণ্ড বুলি কয়, খুব ভাল মানুহখিনি, আৰু আপোনালোকেও আহিব পাৰে। কুমাৰপুৰা চক বুলি কয় চকটো, শুৱালকুছি কুমাৰপুৰা ষ্টেট বেংকৰ ওচৰত আছে। আৰু মানুহকেইজন বহুত ভাল, দাদাহঁত ইমান ধুনীয়াকৈ কাপোৰ দেখুৱাই। আৰু আপোনালোকেও জনাব কোনযোৰ কাপোৰ ভাল লাগিছে, মই ইয়াৰে লৈছোঁ। আপোনালোকক দেখুৱাম বাৰু মই পিছত কি কি কাপোৰ লৈছোঁ, কিন্তু এইকেইযোৰ কাপোৰৰ কোনযোৰ ভাল লাগিছে আপোনালোকে ক'বচোন। আৰু দোকানখনলৈ আপোনালোক গ'লে শুৱালকুছিলৈ, এইখন দোকানৰ মোৰ নাম্বাৰ আছে, মই তলত দি দিম। বহুত ভাল দাদাহঁত, ধুনীয়াকৈ কাপোৰ দেখুৱাই। আচলতে কাপোৰ ল'ব গ'লে কাপোৰ দেখুৱালেহে বেছি ভাল লাগে ন, অলপো একোৱে হেৰি নাই, আৰু ধুনীয়াকৈ কাপোৰ দেখুৱাইছে। আৰু এনেকুৱাকৈ কাপোৰ দেখালে ল'বলৈ বহুত ভাল হয়, সুবিধা হয়। আৰু দাদাহঁতে ধুনীয়া ধুনীয়া কাপোৰ দেখুৱাইছে। আৰু আপোনালোকে জনাবচোন কোনযোৰ কাপোৰ ভাল লাগিছে ইয়াৰে।
যাতে দুয়ো বিলীন হয়ে যায় কলিজাৰ ভাষাতে সমীৰণে আহি লিখি ল'লে আমাৰ দুটি নাম সৰু সৰু দুটি মৰমৰে পক্ষী খেলিছে প্ৰেমৰ খেলা বুকুতে আহি আহিব সেই সময় সঁচাকে জানো আহিব ফাগুনো লগত তোমাক লৈ মনৰ পক্ষী ঘোঁৰাত দুয়ো উঠি লৈ গুচি যাম উলাহত বহু দূৰলৈ লাহে লাহে বুকুত মৰম বাঢ়িছে যে তোমালৈ অভিমান পাৰা যদি খিৰে খিৰে বোৱাৰিছো খালি ৰাখিছো কলিজাৰিছো নোৱাৰিলে নকৰো জোৰ সামৰিম সপোনবোৰ নহ'ব তুমি মাথো মনে মনে আহিব সেই সময় সঁচাকে জানো আহিব ফাগুনো লগত তোমাক লৈ মনৰ পক্ষী ঘোঁৰাত দুয়ো উঠি লৈ গুচি যাম উলাহত বহু দূৰলৈ লাহে লাহে বুকুত মৰম বাঢ়িছে যে তোমালৈ অভিমান